আৰু মেইন গছডাল হ'ল এইডাল বৃহৎ গছ মানিক কলিতা আৰু ৰয়হৰণীয়া 1934 চনত প্ৰথম বন্তি জ্বলাইছিল আৰু হে এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল মোৰ নতুন এটা ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ সো আজি মই আহিছোঁ মোৰ পেহীৰ ঘৰত পেহীৰ ঘৰ হ'ল পাঠশালা তো মই আহিছিলোঁ পাঠশালাত তো মই ভাবিছোঁ ইয়াৰে এটা পৰিৱেশ আপোনালোকক দেখুৱাওঁ বহুত ধুনীয়া লাগিছে মোৰ পৰিৱেশ এটা মানে যিটো আমি সাধাৰণতে তাতে নাপাওঁ গুৱাহাটীত গোহালিৰ পৰা খেতি পথাৰৰ পৰা সৰু সৰু শাক পাচলিৰ বাৰান্দাত মানে চোতালতে আৰু খেতি সৰু সৰু তো মই ভাবিছোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ আৰু মই এতিয়া ৰেডি হৈ গ'লোঁ গা পা ধুই কিনে এতিয়া এখন ইয়াতে থান এখন আছে ঔকুচিৰ থান বুলি এখন বহুত প্ৰসিদ্ধ থান আপোনালোকে গুগল কৰিলে গমেই পাব এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট যোনডাল ট্ৰী আছে সেইডাল ইয়াতে আছে ত' মই তাতে যাম এতিয়া চ' আপোনালোককো দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব চ' গাইজ এইটো হ'ল ঘৰ পেহীৰ আৰু ইয়াতে আছে গোহালি মই ওচৰলৈ নাযাওঁ বেছি মোৰ ভয় লাগে কাৰণ এই মস্ত মস্ত শিং আছে গৰুকেইটা মই ইয়াৰ পৰাই দেখা পাই দিছোঁ চ' এই দুটা হ'ল পোৱালি হুই এইটো হ'লে তোৰ গোহালি ইয়াতে তোৰ খানা পানী আছে উই ইয়াতে তোৰ খানা পানী আছে আৰু সেইটো পেহা গৰু দৰৱ দি আছে নেকি হেল্ল' বাই বাই চ' গাইজ ইয়াতে আছে এখন সৰু চাই কি বুলি কয় বাগিচা বোলক মই বাগিচাখন ভিতৰৰ পৰাই দেখুৱাই দি আছোঁ মই ষ্টাৰ্ট কৰিছোঁ এইডাল গছৰ পৰা এইডাল দেখিছেনে এইডাল গছ দেখিছেনে এইডাল গছ হ'ল বিয়া সবাহত যে দিয়ে চব গুটি গোন্ধটো ইমান ধুনীয়া চব গুটি যে দিয়ে এই চব গুটিৰ গছ এইডাল গোন্ধটো বহুত বেছি ধুনীয়া তাৰপিছতে আছে এয়া ওলকবি এইখিনি ওলকবি গোটেই সেইপিনে আছে বন্ধাকবিৰ খেতি মই বন্ধাকবিৰ খেতিখনো দেখুৱাই দিছোঁ এটা সৰু সৰু চব্জিৰ খেতি আছে সৰু সৰু যোনবিলাক ঘৰতে ইউজ হয় আৰু বেলেগ খেতি পথাৰত ডাঙৰ ডাঙৰ ধানৰ খেতি কিবা কিবি আছে চ' এইবিলাক হ'ল বন্ধাকবি এইবিলাক হ'ল বন্ধাকবিৰ খেতি দেখিছেনে এইকেইটা এইখিনি গোটেই বন্ধাকবি মাত শুনিছেনে নাই চৰাইৰ ইমান ধুনীয়া পৰিৱেশ শান্ত পৰিৱেশ ঠাণ্ডা পৰিৱেশ ইয়াতে আছে এনেকৈ সৰু সুৰা কলগছ তামোল গছ এয়া আম গছ আমাৰ মালিকনী আহি আছে তাই মোক চিনাকি কৰাই দিব আৰু কি কি আছে মই দুটা বস্তু দেখুৱালোঁ এইটো বন্ধাকবি ওলকবি আৰু কি আছে ক সেইকেইটা বেঙেনা আপোনালোকক বেঙেনা দেখুৱাই আছোঁ আহক বেঙেনা নিদিব কাকো জাষ্ট বেঙেনা খেতি কৰক আৰু বেঙেনা খাওক এয়া হ'ল বেঙেনা এইকেইটা এই সিটো এটা বেঙেনা এইকেইটা বেঙেনা আৰু কি খেতি আছে হা এইটো গাজৰ গাজৰ দেখুৱাই আছে এয়া গাজৰৰ খেতি এইখিনি গাজৰ আৰু এয়া হ'ল বিট এয়া বিটৰুট ইয়াতে আছে বিটৰুটৰ খেতি এইখিনি আৰু এইপিনে কি আছিল চলো অকণমান আমাৰ লাজ কৰে আমাৰ এইজনী অলপমান এইপিনে আছে স্কচ এডাল ৰুইছে জাষ্ট উঠা নাই এইডাল আছে স্কচ আৰু সেইপিনে আছে এখন চপৰ গাছডাল দেখাইছোঁ সেইপিনে আছে ফুলনি বাগিচা বলক আমি এতিয়া ফুলনি বাগিচাখন চাই আহোঁ
এডাল আছে ফুলনি বাগিচাত এণ্টাৰ কৰাৰ লগে লগে এডাল আছে এডাল অমিতাৰ গছ এডাল নাৰিকল তাৰপিছতে ইয়াতে আছে এখন ফুলনি বাগিচা শুট এইডাল ধুনীয়া গোলাপ এডাল ফুলি আছে ইয়াতে এইডাল হ'ল কাজিটেঙাৰ গছ কাজিটেঙা আৰু এইডাল হ'ল আমাৰ জবা ফুল মানে পেহীহঁতৰ জবা ফুল তাৰপিছত এইডালৰ নাম কি পাছ কৰিছে অকণমান এইডালৰ নাম বোলে কিবা ৰাধাচূড়া মই ফাৰ্ষ্ট টাইম দেখিলোঁ সেই ফুলকেইটা দেখিছেনে বিৰাট ধুনীয়া ধুনীয়া ফুলকেইটা এইডাল হ'ল ৰাধাচূড়া ঠিক আছে আৰু এইডাল আছে পাত ফুল এইডাল কালি উফালি দি দিছে গোটেইখিনি বহুত আছিলে ইয়াতে আৰু এইটো ফুলৰ নাম কি আছে এইটোৰ নহয় জবা এইটো কাঠাণ্ডা কি বাইদেউ ফুলৰ মোৰ নাম নাজানো আৰু বাকী এইখিনিতে আছে জবা ফুল এটা ডাঙৰ জবা ফুলটো আছে পিংক কালাৰৰ সেইটো ৰেড কালাৰৰ জবা ফুল আছিলে আৰু এইটো আছে পিংক কালাৰৰ জবা ফুল ইয়াতে পাত ফুল আছে এয়া পাণ আমৰ লগত আৰু কি আছে চাওকচোন মধুৰিআমৰ গছ এডাল আছিলে যিডাল এতিয়া কাটি পেলালে আৰু ইপিনে আছে ভেদাইলতা এয়া হ'ল ভেদাইলতা বাঢ়িছে অকণকৈ এয়া এটা পৰিৱেশ গাঁৱলীয়া পৰিৱেশ ধুনীয়া আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতে আছে টিকুটমান বিলাহী সৰু সৰু বিলাহী নঙলামুখ ইয়াতে চাৰিওপিনে ফুলৰ এনেকুৱা বাগান সৰু সৰুকৈ আছে ক'বলৈ সঁচাকৈ এটা বহুত ধুনীয়া গাঁৱলীয়া সুন্দৰ পৰিৱেশ ঠাণ্ডা পৰিৱেশ আপুনি মানে একো বস্তু কিনিয়ে খাব নালাগে গোটেইখিনি ঘৰতে আছে সিহঁতৰ গোটেইখিনি মানে আজি বোলে পনীৰ খাব মন গ'ল গৰুৱে গাখীৰ ধুলে গৰুৰ পৰা পনীৰ বনালে গাখীৰ ফটালে পনীৰ বনালে কাম খতম ক্ৰীম খাব মন গ'ল দৈ খাব মন গ'ল ঘৰতে আছে চব্জি খাব মন গ'ল বন্ধাকবি ওলকবি গাজৰ বিট আৰু কি আছে বিন বিলাহী আৰু বেঙেনা লাও অমিতা এভৰিথিং মানে ঘৰতে আৰু জাষ্ট পাৰি আনিলে ঘৰত বনালে খালে একদম একে টেনশ্যনে নাই তাৰপিছত আকৌ পেহীয়ে ঘৰতে কাপোৰো বয় বলক আপোনালোকক মই পেহীৰ শালখন দেখুৱাই আছোঁ ইয়াত দেখিছেনে তুলসী গছ এনেকৈ লাইন পাতিছে এয়া সৰু সৰু গেন্দে ফুল আছে ঘৰৰ ওচৰতে এইডাল এল'ভেৰা বেহা আপোনাকো তুলিছোঁ লুঙি মাথাটো চুচি কিনে এবাৰ উৎফ দিয়ক পিছত পেহী চলাটো বেয়া বোলে এইখন হ'ল সৰু বাৰাণ্ডা ইয়াতে বহি চাহ পানী খাই বলক আপোনালোকক শালখন দেখুৱাই এইটো হ'ল পিছফাল আৰু পিছফালটোতে আছে শালখন এইখন এখন গামোচা পেহীয়ে বৈ আছে জাষ্ট ষ্টাৰ্ট কৰিছেহে বোলে মোৰ ইমান নলেজ নাই পেহীয়ে কৈছে এইখন গামোচা বৈ আছে জাষ্ট ষ্টাৰ্ট কৰিছে আৰু এইটো পেহীৰ একেবাৰে ফেভৰেট প্লেচ এইটো ইয়াতে পেহী হয়তো দিনটোৰ আধামান টাইম পেহী ইয়াতে কটায় পেহীৰ ফেভৰেট প্লেচ এইখিনি আৰু বলক আৰু দেখুৱাই আছে এইটো হ'ল মানে চুলাত যে ভাত বনায় এইপিনে আছে কিটচেন গেছ কিটচেন আৰু এইটো হ'ল ঢেঁকী চাওঁ মই এবাৰ ট্ৰাই কৰি ঢেঁকীটো তাৰপিছত ইয়াতে গৰম পানী কৰিছে ৰাতিপুৱা এইখিনি ঘৰৰ আদা সিহঁতৰ চুলিকেইটা থৈ দিয়া আছে আচ্ছা কলো আছে বাপৰে বাপ তাৰমানে ভৰপূৰ মানে
এইবিলাক চব কলৰ গছ কৰ্দৈ আছে ক'ত কৰ্দৈ সেইডাল কৰ্দৈৰ গছ মুঠতে আপোনালোকক কি লাগে চব পাব ইয়াতে চব এভৰিথিং ইপিনে আছে পুখুৰীটো ক'ত সেইপিনে আছে পুখুৰীটো আপোনালোকে দেখি পাইছেনে নাই নাজানো সেইপিনে আছে পুখুৰী তাৰমানে মাছ মাংস কি খাব মাছ মাংস মানে গোটেইখিনি আপোনালোকে ঘৰতে পাব পাউডা মিন্স পাৰ মাছ মাংস গোটেইখিনি চব্জিৰ পৰা শাক পাচলিৰ পৰা এভৰিথিং ঘৰতে আছে ফ্ৰুটছৰ পৰা বানানা আৰু কি আছে কল আপেল এতিয়া লেচু কি লাগে মুঠতে আপোনালোকক চবখিনি ঘৰতে পাব মানে বজাৰলৈ যোৱাৰ দৰকাৰ নাই সঁচাকৈ এনেকুৱা এটা পৰিৱেশত থাকিব পাৰিলে লাকিয়ে বুলি ক'ব লাগিব চ' আৰু বাকী মই দেখুৱাই থাকিম আপোনালোকক এতিয়া আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু এইজনী ড্ৰেছে কৰা নাই মই ৰেডি ড্ৰেছ কৰি আহা আপোনালোকক দেখুৱাই আছোঁ মই মন্দিৰটো বহুত ধুনীয়া প্ৰসিদ্ধ মন্দিৰ এটা সেই মন্দিৰটোলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক 5টা চাকি দিব